গাইজ এতিয়া পদুমণি যাম, পদুমণি এখন বাছত যাম। এতিয়া বৰ্তমান গাড়ী ৰখিব আহি আছোঁ। ফাইনেলি আহি আমি পাই গ'লোহি পদুমণি থান। ইয়াত বৰষুণ দি আছে, ঘৰৰ ভিতৰত সোমাই গৈছোঁ। নমস্কাৰ। এই পদুমণি আই থানত 4 তাৰিখে প্ৰতিষ্ঠা দিৱস আছে। এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি পদুমণি আই থানত লক্ষী আৰু সৰস্বতী আই মূৰ্তি স্থাপন হৈছে। সমূহ ভক্তপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাওঁ কমিটিৰ ফালৰ পৰা যে অহা 4 তাৰিখে ইয়াত আহি সৰস্বতী আই, পদুমণি আই আৰু লক্ষী আইক দৰ্শন কৰে আৰু সেইদিনা প্ৰসাদৰ ব্যৱস্থাও আছে, সেই প্ৰসাদ গ্ৰহণ কৰে। এই ইউটিউবৰ যোগেদি আমি আপোনাক চবকে আমন্ত্ৰণ জনাওঁ। ধন্যবাদ। আপোনালোকে ক'লে কথাটো, আপোনালোকে ভালকৈ চাই শুনি ইয়ালৈ আহিব। কথাটো কৈ দিলে আমি যাম। এইটো হৈছে বলিহাল। ইয়াত এই ছাগলী, কুকুৰা এইবিলাক বলি দিয়ে। এতিয়া হোটেলত সোমালোঁ, হোটেলত কিবা এটা খাই লওঁ গোটেই তিনিটাই। এতিয়া ঘৰলৈ উভতি আহিলোঁ। এতিয়া ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।